গাইজ গুৱাহাটীতো উত্তৰ গুৱাহাটীলৈকে যোনখন ব্ৰিজ গৈছে নহয় এইখন ব্ৰিজ দেখুৱাই আছোঁ বলক আমাৰ জাহাজখন এতিয়া পলদি যাব এইখন মাজেদি এনেকৈ গৈছে আৰু চিধা এনেকৈ এইখন আছে গুৱাহাটীতো উত্তৰ গুৱাহাটী মানে গুৱাহাটীতো নৰ্থ গুৱাহাটী আৰু বাকী গেছটো এনজয় কৰি আছে ইমান ধুনীয়া পৰিৱেশ অপেন হ'ব আৰু 14 তাৰিখে অপেন হোৱাৰ কথা আছে কি ধুনীয়াকৈ ক্লিয়াৰ হৈছে আমি তলতে গৈছোঁ গ'লো তাৰপিছত এইফালে ছানছেট ভিউ এইফালে তলিখন চাওক ইমান মজবুত এইফালে আপোনাৰ এইফালে এইয়া মাছখোৱাৰ পৰা চিধা ভৰলুৰ পৰা চিধা এনেকৈ ডাইৰেক্ট উত্তৰ গুৱাহাটী বাকী কেনেকুৱা লাগিলে আপোনালোকৰ মতামত জনাব ধুনীয়া পৰিৱেশ এয়া একবাৰ অলপ জুম কৰি দেখুৱাই দিছোঁ ৰ'ব ইয়াত আছে ৰাখি ধুনীয়া পৰিৱেশ অলপ জুম কৰি দেখাই দিছোঁ ডিজাইনটোৱে মই গাইছ এইটো ৰাতিৰ পৰিৱেশ চাওক আপোনাৰ মাছখোৱাৰ পৰা শান্তিপুৰ চিধা গৈছে এনেকৈ আৰু এনেকৈ মাজেদি চিধা এইখন এনেকৈ আহিছে এতিয়া আমি তলেদি গৈ আছোঁ এইটো ৰাতিৰ পৰিৱেশ ইমান ধুনীয়া লাইটিং কি মজা লাগিছে গাইছ চাওকচোন বুজি পাইছেনে ইমান ধুনীয়া পৰিৱেশ কি মজা লাগিছে অপেন হ'ব আৰু কাম হৈ গ'ল অপেন হোৱা আহি গ'ল বাকী কেনেকুৱা লাগিলে মতামত জনাব নাপাহৰিব এনেকৈ চিধা কি মজা আই চাওক লাইটিং এইভাগে তলেদি পাৰ হ'লোঁ আমি ভাল লাগিলে মতামত জনাব আকৌ নতুন ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিম আশা কৰিছোঁ আপোনালোকে উৎসাহ দিব বুলি এয়া আপোনালোকক ভিডিঅ'ৰ জৰিয়তে লগ পাম বুলি আশা থাকিল বাই বাই